নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি এইটো ভিডিঅ'ত বিলাহী বা টমেটো খেতি কেনেকৈ কৰিব লাগে সেইটো বিষয়ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। বিলাহীৰ পুলিবোৰ 1 ফুট বাই 1 ফুট দৈৰ্ঘ্যত আপোনালোকে ৰোপণ কৰিব। তাৰ পিছত 7 দিন বা 10 দিন যোৱাৰ পিছত আপোনালোকে ইউৰিয়া আৰু DAP একেলগে মিহলাই ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে সাৰখিনি ছিটাই দিব। আপোনালোকে চাইছে ইউৰিয়া আৰু DAP আছে দুটা গছৰ চাৰিওপিনে এনেকৈ ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে দি দিব। তাৰ পিছত মাটি দি হেৰি কৰি দি দিব। দিয়া হ'ল। এতিয়া আপোনালোকে এটা কাম কৰিব, 2.5 ফুট বা 3 ফুট বাঁহ আছে, বাঁহৰ এনে ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে বনাই ল'ব। বনাই লৈ পিনে দা দি পিনে এনেকৈ আগটো জোঙা কৰি ল'ব। আপোনালোকে চাব পাৰিছে এনেকৈ জোঙা কৰি ল'ব। লৈ পিনে এই বস্তুখিনি যে আমি জোঙা কৰিলোঁ, এতিয়া সেইবোৰ আমি গছৰ 2 ইঞ্চি বা 4 ইঞ্চি ফাঁকত আমি লগাই দিছোঁ। এতিয়া আমি ডাইৰেক্ট পথাৰলৈ আহিলোঁ। অহাৰ পিছত আপোনালোকে চাইছে এই বাঁহৰ যে বনাই লৈছিলোঁ 3 ফুট বা 2.5 ফুট হেৰিত দৈৰ্ঘ্যৰ, সেইটো আমি এনেকৈ গছৰ গুৰিৰ ওচৰত আমি লগাই লৈছোঁ। লগাই লৈ প্ৰতিটো যেতিয়া আমাৰ লগা হৈ গৈছে তেতিয়া আমি এনেকৈ বান্ধি দিছোঁ গাছটোৰ লগত, গছজোপাৰ লগত। তাৰপিছত আহে আমি সাৰ দিয়া হ'ল। তাৰপিছত বাঁহৰ আমাৰ ঘৰুৱা লেংগুৱেজত কাবাৰি বুলি কয়, সেইটো হানকৈ আমি লগালোঁ। লগাৰ পিছত আমি দিব লাগিব পানী। আপোনালোকে ভিডিঅ' চাব পাৰিছে আমি পানী দি আছোঁ। মানে কিছুমান গছত বন্ধা হৈছে, মানে ৰছীৰে বান্ধিছোঁ, আৰু কিছুমান বন্ধা হোৱা নাই। আপোনালোকে প্ৰতিটো গছকে ৰছী দি বান্ধি ল'ব। ইমান টানকৈ নাবান্ধিব, অকণমান ঢিলাকৈ বান্ধিব। তো আজি ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় অসম।